নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ জেঠাই আৰু বা। আমি আচলতে গৈ আছোঁ গৰখীয়াদল শিৱ মন্দিৰলৈ। এইটো আমাৰ ঘৰৰ ওচৰৰ পোৱালি, এই দুটা। ব'লকচোন গৈ থাকোঁ। আমি আহি পালোহি গৰখীয়াদল শিৱ মন্দিৰ। ব'লকচোন ভিতৰলৈ যাওঁ। আজি যিহেতু সোমবাৰ, সেইবাবে বিভিন্ন অঞ্চলৰ মানুহ ইয়ালৈ অহা দেখা গৈছিল আশীৰ্বাদ ল'বলৈ। গৰখীয়াদল শিৱ মন্দিৰৰ ভিতৰত দিয়া চাহকাপৰ তৃপ্তিয়ে বেলেগ। যোৰহাট বালিগাঁৱত অৱস্থিত গৰখীয়াদল শিৱ মন্দিৰৰ পৰিৱেশ সঁচাই বৰ সুন্দৰ। পবিত্ৰ মনেৰে ইয়াত সেৱা আগবঢ়ালে সকলোৰে মনোকামনা পূৰণ হয় বুলি সকলোৰে এক বিশ্বাস আছে।